ডিটাৰমিনাছ ইংলিছ গ্ৰামাৰৰ এন দাৰ ব্যৱহাৰ প্ৰথম শব্দৰ আখৰটো যদি কনছনেণ্ট হয় তেনে শব্দৰ আগত এ বহে যেনে এ বয় এ মেন শব্দৰ প্ৰথম আখৰটো ইউৰ দৰে উচ্চাৰণ হ'লে তেনে শব্দৰ আগত এ বহে যেনে ইউনিভাৰ্চিটি ইউনিয়ন শব্দৰ প্ৰথম আখৰটো অ হ'লে যদি শব্দটোৰ উচ্চাৰণ আৰম্ভণিটো ৱাৰ নিচিনা হয় তেনেহ'লে শব্দৰ আগত এ বহে যেনে সাধাৰণতে ওৱান শব্দৰ আগত এ বহে এনৰ ব্যৱহাৰ শব্দৰ প্ৰথম আখৰটো যদি বাৱল হয় তেনে শব্দৰ আগত এন বহে এন এপল এন এগ এন অৰেঞ্জ এন আমব্ৰেলা শব্দৰ প্ৰথম আখৰটো এইচ হ'লে যদি শব্দটোৰ উচ্চাৰণ আৰম্ভণি অ বা আৰ দৰে হয় তেনেবোৰ শব্দৰ আগত এন বহে এলফাবেটৰ ক্ষেত্ৰত আৰম্ভণিত থকা কনছনেণ্টৰ উচ্চাৰণ যদি আৰম্ভণিতে বাৱলৰ দৰে হয় তেনেবোৰ এলফাবেটৰ আগত এন বহে যেনে এন চি চি এন শ্বৰ্ট ফৰ্মৰ আগত কি বহে এন বহে সেইটো মনত ৰাখিবা দাৰ ব্যৱহাৰ কোনো এটা বস্তু নিৰ্দিষ্টকৈ দেখুৱাবলৈ দা বহে আই ৱেণ্ট দ্য ৰেড ৰ'জ চাৰিসীমাৰ আগত দা বহে যে পূব পশ্চিম উত্তৰ দক্ষিণৰ আগত দা বহে চুপাৰলেটিভ ডিগ্ৰীৰ আগত দা বহে যেনে দ্য বিগেষ্ট দ্য স্মলেষ্ট দ্য বেষ্ট দ্য লংগেষ্ট বিখ্যাত অট্টালিকা প্ৰাসাদ দুৰ্গ জাতি সম্প্ৰদায় নদ নদী সাগৰ মহাসাগৰ পৰ্বতমালা দ্বীপপুঞ্জ বাতৰি কাকত আদি ডাঙৰ ঠাইৰ আগত দা বহে